আপোনালোকৰ সকলো ভালে আছে নে? ময়ো ভালে আছো। আজি বহুত দিনে হ'ল মই ভিডিঅ' দিয়া নাই কিয়নো ইউটিউব চেনেলটো খুলিছো যেতিয়া ভিডিঅ'টো দিব লাগিবই। আৰু আজি ভিডিঅ'টো বৰ বেছি বিশেষ নহয়, বাছ দিনটো কি কৰিলো সেইখিনিয়ে আৰু ভিডিঅ'টো লাষ্টলৈকে কন্টিনিউ কৰি যাব। আৰু মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকে আশীৰ্বাদ কৰিলেহে মই আগুৱাই যাব পাৰিম। আৰু কি কৰোঁ আপোনালোকক দেখাওঁ, মোৰ ভিডিঅ'টো কন্টিনিউ কৰি গৈ থাকক। আমি প্ৰথমতে আহিলোঁ পেহীহঁতৰ ঘৰত, আহি লৈ পেলাই অলপ টাইম বহিলোঁ। কি হ'ল? তাৰপিছতে ধুনীয়াকৈ চাহ একাপ দিলে, খালোঁ। খাই কৰি লৈ ৰাণীৰ লগত অলপ টাইম ধেমালি কৰিলোঁ আৰু কৰাৰ পাছতে আমি এতিয়া ৰাণী টুটুট টুটুট টুটুট। এতিয়া আমি আকৌ আহি গ'লোঁ ঘৰলৈ। আহিলোঁ এতিয়া, আহি পেলাই এয়া কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, কিয়নো আজি নামঘৰত খানা আছে। আমি বিহু বুলি খানা খোৱাই নাছিলোঁ, তো ভাবিলোঁ নামঘৰতে আমি সকলোৱে মিলি খানা খাওঁ। আৰু এতিয়া তালৈকে গৈ আছোঁ, ব'লক আপোনালোকক দেখাই আছোঁ। নামঘৰটো যিহেতু আমাৰ ঘৰৰ ওচৰতে হয়, সেইকাৰণে আমি খোজকাঢ়িয়ে গুচি আহিলোঁ। সেইফালে আমাৰ অহা অলপ দেৰিয়ে হ'ল, আহিয়ে খালি খাবলৈহে বহিছোঁ, বাকী খাই বৈ লওঁ আৰু। আপোনালোকে কোনে কোনে তামোল খাই ভাল পায় কমেণ্ট কৰি ক'বচোন। মই ইমান বেছি ভাল নাপাওঁ, কিন্তু কোনোবাই খোৱা দেখিলে মোৰো খাব মন যায়, সেইকাৰণে ধুনীয়াকৈ এখন লৈ মুখত ভৰাই দিলোঁ। মা আৰু মই খানা খাই ধুনীয়াকৈ আমি ঘৰলৈ ঘূৰি আহিলোঁ। আৰু ঘৰ আহি পাই দেখিছেনে, মই লাগি গ'লোঁ কামত। ঘৰতে বহি বহি ওপৰতে খালেতো নহ'ব ন, এটা দুটা কামো কৰিব লাগিব। সেইকাৰণে মই ভাবিলোঁ কি কালাৰটো মই কৰি দিওঁ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি হৈছে নেক্সট ডে, মানে কালি ভোজ খাই কৰি আহি পেলাই অলপ কাম আছিলে ঘৰত কৰিলোঁ, তাৰপিছতে ভিডিঅ'টো মানে কণ্টিনিউ কৰিব নোৱাৰিলোঁ। আৰু আজি ভাবিলোঁ কি কালি অলপ আছিলে যেতিয়া তাৰ লগতে আজিখিনিও প্লাছ কৰি পেলাই ভিডিঅ'টো আপলোড দিম আৰু। তো চাই থাকক। এতিয়া আমি আহিছোঁ বগৰী খাবৰ কাৰণে, তো আপোনালোকে চাই থাকক। এতিয়া আহিছোঁ বগৰী খাবলৈ, বগৰী খাওঁ আৰু আপোনালোকে চাওক। গাইজ, অকলে খালেইতো নহ'ব ন, পাৰিবও লাগিব। প্ৰথমতে বগৰীখিনি ধুনীয়াকৈ পাৰি ল'লোঁ। তাৰপিছত আৰু ইয়াক দেখিছেনে কেনেকৈ দৌৰি ফুৰিছে, বগৰী পাৰ দেখি সি থাকিবই পৰা নাই, ইমানেই সি বগৰী খাই ভাল পায়। এইফালে মাও আহি গ'ল। এয়া আমাৰ বগৰী খোৱাত ব্যস্ত, পূৰা মাৰিছে এইটো। সন্ধিয়া হোৱাৰ লগে লগে কিবা এটা নোখোৱালৈকে মনটো শান্তি নালাগে, হয়নে নহয়? সেইকাৰণে মই আহিলোঁ দোকানলৈ আৰু ঘৰত নি ধুনীয়াকৈ খাওঁ। আৰু আজিলৈ ইমানেই, আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।